বেছি পক পক যদি কৰা নহয় পুলিচত দি দিম এটো ল আৰু যা ইয়াৰ পৰা ফুট ইয়াৰ পৰা অ বাইদেউ বাইদেউ ৰ'ব কি কৰি আছে চিচা ভাগি আছো চাবিটো ভিতৰত সোমাই ৰল মই চিচা নাভাঙি কি কৰিম কিমান বদমাছ মেকানিক বিলাক মই 7 বাৰ মান ফোন কৰিলি ইতেলকে এটা মেকানিক আহা নাই জানো ৰ'ব নাভাঙিব মই আহিছো ন মই মেকানিক হয় 1 মিনিট ৰ'ব তই হে নেকি ইমান দেৰিকে আহিছ তই অ তাৰ মানে মই গাড়ীটো বেয়া হৈ গৈছে তে বেলেগৰ স্কুটি লৈ পালে আহিছো মই সেইকাৰণে দেৰি হৈ গ'ল আপুনি ৰ'ব মই ওলাই দি আছো মই মেকানিক হয় না হেৰি কৰ জলদি খুল আৰু খুলি পেলাই চাবিটো মোক বাহিৰত উলিয়াই দে 1 মিনিট মই ওলাই দিম এতিয়া ৰ'ব খুল ঠিক আছে হেল্ল' পূজা ক'ত আছা তুমি স্যাৰ মই ৰাস্তাত আছো কক আৰে ইমান সময় হ'ল তুমি এতিয়ালৈকে অহা নাই কি আমাৰ প্ৰজেক্টৰ কামটো তোমাৰ কাৰণে ৰৈ থাকিব নেকি মানে আৰু পিছত গাড়ীখন অলপ বেয়া হ'ল চাবিটো গাড়ীৰ ভিতৰতে সোমাল মই মেকানিক মাতিছো ভাল কৰি আছে আৰে তুমি সদায় বেয়া গাড়ীখন লৈ আহিবা আহি পেলাই তুমি সদায় একেটা কমপ্লিটকে কৈ থাকিবা গাড়ীখন বেয়া হৈছে নহয় প্ৰজেক্টটো কি তেনেকে ৰৈ থাকিব নেকি পিছত কেনচেল কৰি দিম আৰু পিছত নকবা যে ছাৰ কিয় কেনচেল কৰিছা বুলি আচ্ছা ঠিক আছে ভাল হ'ব ঠিক আছে হ'ব তুমি অলপ সোনকালে আহা ঠিক আছে হ'ব তে সোনকালে খুল মই জলদি যাব লাগে খুলি আছে 1 মিনিটত মোক খুলি দিম ৰ'ব 1 মিনিট এই লগ আপোনাৰ চাবি ওলাই গ'ল ঠিক আছে ঠিক আছে তে মোৰ হাজিৰাটো দিয়ক কিমান টকা হৈছে তোৰ 200 টকা হৈছে মোৰ বাইদেউ কি কৈছ এইকণ সৰু কামৰ কাৰণে তোক 200 টকা লাগে হয় বাইদেউ 200 টকা হৈছে ইমান ডাঙৰ কাম কৰি দিছো আপোনাৰ আৰু কিহৰ 200 টকা হ'ল হা তোক এইটো পইচা দিছো তই ল নহলে তই বেছি পক পক যদি কৰা নহয় পুলিচত দি দিম এটো ল আৰু যা ইয়াৰ পৰা কি দিছে বাইদেউ এইটো 20 টকা দিছে আপুনি 200 টকা আজি আৰু কিমান দিব লাগে হৈছে মোৰ 200 টকা আপুনি দিছে 20 টকা ফুট ইয়াৰ পৰা কি কথা কৈছে পুলিচ মাতিব লাগে বাইদেউ এইটো আপুনি ভুল কৰিছে মোৰ দেহাৰী ইমান কম নহয় বাইদেউ এইটো আপুনি ভুল কৰিছে মোৰ 200 টকা হয় আপুনি 20 টকা দিছে আপুনি মই ওলাবলৈ ৰাস্তা আছে মোৰ তাত টকা ওলাবলৈ আপুনি কি কথা কৈছে তই এখিনিৰ পৰা যাবি নে না আৰু গালি শুনিবি এখিনি কামত কি তোক 200 টকা দিব লাগে হা পুলিচক দিব লাগে তোক এই আপুনি মোৰ হাজিৰা ওলাবলৈ মই ৰাস্তা জানো কি হ'ল তোমাৰ আৰু তই এই বাইদেউজনীৰ লগত কিহৰ ইমান চুপৰি কৰি আছ চাওকচোন গাড়ীটো মোৰ চাবিটো উলিয়াই দিওঁতে তাক 200 টকা লগা হ'ল মই তাক 20 টকা দিছো সি মানা নাই চাওকচোন দাদা মই গোটেই দিনৰ হাজিৰাটো মই দৌৰি আহিছোঁ মোৰ গাড়ীটো বেয়া হৈছে এতিয়া মই বেলেগৰ স্কুটি লৈ আহিছোঁ এতিয়া বাইদেউ 200 টকাৰ জেগাত মোক হাজিৰাটো মাত্ৰ 20 টকা দি দিছে তেওঁ এনেকুৱা হ'লে নহ'ব নহয় মোৰতো দুখীয়া মানুহ হয় হাজিৰাটো মোক দিব লাগিব পুৰা বাইদেউ মোক পুলিচত ধমকি দি আছে সেইকাৰণে মই চাবি দিয়া নাই বাইদেউ আপুনি তেওঁ পইচাটো দি দিয়ক কাৰণ তেওঁ কষ্ট কৰিছে তেওঁ প্ৰাপ্যটো বিচাৰিছে আপুনি দি দিয়ক মই 1 টকাও দিবলৈ নাই ঐ শুনচোন চাওঁ চাওকচোন দাদা এই পথাৰৰ মাজত ক'ৰ কপাহাৰা বুলি কয় এতিয়া বাইদেউ চাওঁ অকণ আপুনি এইফালে আহক মই আকৌ কিয় যাব লাগে আপোনাৰ চাবি যেনেকুৱা আছিল তেনেকুৱা ৰাখি কি হ'ল তই চোন আকৌ লক কৰি দিলি সৰি প্লিজ মোক ক্ষমা কৰি দিয়ক আহক মোক চাবিটো উলিয়াই দিয়ক আহক মোৰ হাজিৰাটো দিব দিম আহক 200 টকা দিব লাগিব 200 টকা দিম আহক ঠিক আছে এইটো লওক চাবি বাইদেউ আপোনাৰ থ্যাংক ইউ ওয়েলকাম ল এটো ল এইটো আপোনাৰ 20 টকা থ্যাংক ইউ বাইদেউ কেতিয়াও কাৰোবাৰ হক মাৰিব নালাগে